হেল্ল' গাইজ, আজি দিপৰীয়া ভাত খাবাক লাগি মায়ে ফালে মাছ ৰাখিলাক আৰু গাঁৱৰে খুৰা এজনেও মাছ চাই আছে। তাৰপিছত আকৌ মাছখিনি ৰাখিলোঁ বাৰু। ৰখাৰ পিছত দাদাজনকে বাছি দি থৈ যাব, এইটো মায়ো নোৱাৰে বাচিব ইমান ডাঙৰ মাছ, আৰু পাপাও নাছিল সেইটো টাইমত। মই বাৰু নোৱাৰোঁ ইমান ডাঙৰ মাছ বাচিবলৈ, মোৰ খাটান নাই। তাৰপিছত আকৌ এইফালে মাছখিনি ধুনীয়াকৈ কাটি বাচি দি দিলে। তাৰপিছত পাপা আহিল, পাপাক কিবা কৈ আছে, কৈছে কৈ এইটোৱে নেকি তোৰ মালিক, চিনি পাওঁ, মোৰ তাৰ পৰাই মাছ লৈ এনেকৈ কৈ আছে আৰু এইফালে মাছ বেপাৰী তাৰ পৰা মাছ ৰাখি থাকোঁতে ভৰিত চিঙিয়ে কাটি মাছ ৰাখি থাকোঁতে আৰু এইফালে তিনিটা গজা আছে, আৰু এইফালে মোৰ চাহখিনি দি দিছে মায়ে ধুনীয়াকৈ। পাপা মই মায়ে খাম এতিয়া চাহ। আৰু এইফালে মাছখিনি বঢ়িয়াকৈ থৈ দিছে। এতিয়া পাপাই মানে মাছখিনি ভাজিব আৰু লগতে বনাব। মাথাখিনি বাৰু এক্সট্ৰাকৈ ৰাখিছে খাৰ খাবাক লাগি। আৰু এইফালে মাছখিনি থৈ দিছে, এতিয়া পাপাই ভাজিব। আৰু এইফালে এতিয়া পাপাই মাছখিনি ভাজি আছে, মায়ে যোগাৰ কৰি আছে আনফালে, আৰু এইফালে পাপাই মাছখিনি ভাজি আছে। এতিয়া ভাজা হোৱাৰ পিছত আঞ্জাখিনি পাপাই বনালে বাৰু। আৰু এইফালে আঞ্জাখিনি চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে। কি ক'ম মানে গাইজ, পাপাৰ হাতেৰে আজি বহুত দিনৰ মূৰত খালোঁ আৰু ভাত খাজ, ইমান টেষ্টি লাগিছে নহয়। মানে গাইজ আমি কথিতৰ মানুহ, কথিততে কওঁ, আধা লিখিত হৈ যায় আধা কথিত হৈ যায়, মিছ থাকে আৰু, গতিকে বেয়া চেয়া নাপাব। এইফালে আছে ভেদাইলতা, নৰসিংহ, আলু, মচুন্দাৰি, পদুনা আৰু মান ধনিয়া, মাছ। এইফালে আছে দালি, এইফালে আছে কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, নিমখ, আৰু এইফালে আছে গৰম গৰম ভাত। এয়া ভাত, এয়া মাছ, এয়া দালি, পিঁয়াজ।